সিদিনা আছিল দেওবাৰ অৰ্থাৎ 5 জানুৱাৰী অৰ্থাৎ জানুৱাৰী মাহৰ প্ৰথমটো দেওবাৰ অৰ্থাৎ 2025 চনৰ জানুৱাৰী মাহৰ প্ৰথমটো দেওবাৰ আছিল আমি গৈছিলোঁ পিকনিক খাবলৈ এইফালে চাওকচোন পিকনিক আৰম্ভ কৰিলে এইফালে আকৌ ছাগলী মাংস ৰান্ধি থকা হৈছে মই আপোনালোকক কোৱাই নাই ছাগলী মাংস কোনে ৰান্ধি আছে ছাগলী মাংসখিনি আমাৰ শৰ্মাদে ৰান্ধি আছে চাওকচোন ৰংখিনি ইমান ধুনীয়া লাগিছে ওচৰত থকা হ'লে আপোনালোকেও খাওঁ লাগিলহেঁতেন যি ধুনীয়া গোন্ধ ওলাইছে ঠাইখিনি চাওকচোন ইমান ধুনীয়া চালে চাই থাকিবলৈ মন যায় পাথৰৰ মাজে মাজে পানী গৈ আছে অৰ্থাৎ নিজৰা গৈ আছে অকল আমিয়ে নহয় বহুত মানুহ হৈছিলে পিকনিক খোৱা ঠাইখিনিত তাতে ঠাইখিনিও মনোমোহা মই আপোনালোকক কোৱাই নাই আমি ক'ত পিকনিক খাবলৈ গৈছিলোঁ আমি গৈছিলোঁ গাৰুঘুলিলৈ আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে এই গাৰুঘুলি ক'ত আছে এই গাৰুঘুলি গুৱাহাটীৰ লখৰাৰ অলপ ভিতৰত আছে এইফালে আকৌ চিকেন বনাই থকা হৈছে চিকেন হওঁ হৈছে আৰু মই আপোনালোকক কোৱাই নাই চিকেন কোনে ৰান্ধি আছে চিকেনখিনি আমাৰ মানে বিকিদাই ৰান্ধি আছে চিকেনখিনি চাওকচোন কি ধুনীয়া ৰং আৰু ওপৰৰ পৰা মই আপোনালোকক দেখুৱাই দিছোঁ ইমান ধুনীয়া ঠাইখিনি গছ আৰু গছ চাৰিওফালে সেউজীয়া আচলতে সেউজীয়া বুলি ক'লে সকলোৰে ভাল লাগে সেউজীয়ানো কাৰ ভাল নালাগে সেউজীয়া সকলোৰে ভাল লাগে আৰু পিকনিকৰ শেষত চব আহিলোঁ আমি ভিডিঅ' বনাবলৈ এইফালে মানে এইবোৰ আমাৰ চব আমাৰ ষ্টাফ হয় কাৰোবাৰ আকৌ চকু ঢেল খাই আছে কিয় ঢেল খাই আছে নকওঁ